বন্ধুসকল, আপোনালোকে ইতিমধ্যে শুনিলে যে প্ৰত্যেকে তেখেতে যিটো অফেন্সিভ এটা এটা কমেন্ট এটা তেখেতে দিছে, যিটো কমেন্ট তেওঁ দিলে এইটো সাংঘাতিকভাৱে আমি দুখ পোৱাই নহয় যে অসমৰ এজন মুখ্যমন্ত্ৰী তেওঁ এবাৰ কোৱা নাই, আজি যে আমি সংবাদ মেল দিছো আজি এবাৰ তেওঁ কোৱা কথা কাৰণে কোৱা নাই, তেওঁ একেটাই কথা মহিলাক বিজেপিয়ে সন্মান কৰিব নাজানে। মণিপুৰত যেতিয়া উলংগভাৱে মহিলাক পেৰেড কৰা হৈছিলে তেতিয়াও বিজেপিয়ে মনে মনে থাকিল। বিলকিছ বানুৰ ৰেপিষ্টসকলকো নিৰ্বাচন জয়ী হ'বৰ কাৰণে ফুলৰ মালা পিন্ধালে। মই আপোনালোকক মনত পেলাই দিব বিচাৰিছো, জোনমণি ৰাভাৰ ক্ষেত্ৰতো এওঁলোকে চুপি মুখত দীপ লগাই পেলাই থাকিলে মুখ্যমন্ত্ৰী যাবৰ সময় নহল। চাকৰিৰ কেলেংকাৰীৰ ক্ষেত্ৰত আমাৰে সকলোৰে ভগ্নীসম ইন্দ্ৰাণী তহবিলদাৰে যেতিয়া আত্মহত্যা কৰিবলগীয়া হ'ল তেতিয়াও তেওঁলোকে মুখত দীপ লগাই থাকিলে। আৰু সেই বিজেপি পাৰ্টিৰ সভাপতি আছিলে তেতিয়া তেওঁলোকে সভাপতি কলিতা ডাঙৰীয়াই কৈছিলে 7টা বজাৰ পিছত বিজেপি অফিচত যাব নালাগে। মই মুখ্যমন্ত্ৰীক কৈছো, বেটি বচাও বেটি পঢ়াও কথা কোৱাৰ মুখ্যমন্ত্ৰী বিজেপি চৰকাৰৰ দিনত মুখ্যমন্ত্ৰীয়েতো 2001ৰ পৰা 2015 লৈকে যিসকল অংগনবাড়ী বা শিক্ষক শিক্ষয়িত্ৰী বিভিন্ন স্তৰত মুখ্যমন্ত্ৰীৰ এতিয়া সচিবালয়তো কাম কৰি থকা যিসকল মহিলাই বক্ৰপথৰে নিজৰ ভাৰ্জিনিটি ভাৰ্চেছ জব তেওঁলোকে যিটো কথা কৈছে, আমি ধিক্কাৰ আৰু ভৎসনা দিয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছো যে আমি নেশ্যনেল ওমেন কমিশ্যনত অহাকালি সোমবাৰে ইতিমধ্যে আমি কেছ পঠাইছো আৰু অহাকালি আমি প্ৰত্যেকে নিজৰ নিজৰ ষ্টেটত আমি এফআইআৰ দিম আৰু আমি আশা ৰাখিম যে এফআইআৰ জৰিয়তে কেছ ৰেজিষ্টাৰ কৰি এটা CBI এনকুৱাৰী কৰিব লাগে। দুৰ্ভাগ্যজনক কথা, মুখ্যমন্ত্ৰীয়েতো কৈ আছে যোৱাকালিৰ পৰা তেওঁৰ মন্ত্ৰী পীযুষ হাজৰিকা, তেওঁৰ বিধায়ক কলিতা এওঁলোকে এই কথাটো কৈ যোৱা আৰম্ভ কৰিছে। নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে যদি ইমান নিষ্পন্থা লয়, মই কৈছো যে এইটো কংগ্ৰেছৰ প্ৰতিবাদ হোৱা উচিত নহয়। অসমৰ প্ৰতিজন পৰিয়ালৰ প্ৰতিজনে যায় যোনে মাকক সন্মান কৰে, যি নিজৰ ভগ্নীক সন্মান কৰে, যি নিজৰ ঘৰৰ সকলোকে পত্নীক সন্মান কৰে, প্ৰত্যেকে এইখন যুঁজত নামিবৰ সময় সমাগত। মুখ্যমন্ত্ৰীয়ে বৰ্তমান মুখ্যমন্ত্ৰীৰ হাতত কোনো ইস্যু নাই। মুখ্যমন্ত্ৰীয়ে এই কথাটো কৈয়ে নিৰ্বাচনী ইস্যু বৈতৰণি পাৰ কৰিব বিচাৰিছে। সেইকাৰণে আজি আমি ইয়াত সকলো নৰ্থ ইষ্টৰ মহিলা গোট খাইছো আৰু আমি আজি তেওঁ নেডাৰ কথা কয় আজি আমি নৰ্থ ইষ্ট ওমেন কংগ্ৰেছ এটা পুৰাম আমি তৈয়াৰ কৰি আমি গোটেই নৰ্থ ইষ্টতে মহিলাক অসন্মান কৰা যিকোনো কথা, যেনেকে মণিপুৰত উলংগ পেৰেড হওঁতে আমি অসমৰ পৰা গৈছো, আমি গৈ তাত সমবেদনা জ্ঞাপন কৰিছো, মানুহৰ লগত সমবেদনা জ্ঞাপন কৰি দলৰ তথাপি তেওঁৰ ক্ষেত্ৰতো আমি আছে যি টি কেছ দি আপুনি ঠেং ভঙাব ঠিকেই পাৰিব, ফচাব ঠিকেই পাৰিব, কিন্তু সীতাহৰণ কৰি না ৰাৱণ হাৰি গৈছে, না সাদ্দাম হুছেইন স্বেচ্ছাচাৰী হাৰি গৈছে, না হিটলাৰ হাৰি গৈছে। হিমন্ত বিশ্ব শৰ্মা ইমান ডাঙৰ মানুহ, হিমন্ত বিশ্ব শৰ্মাৰ হাতত যি দিনালৈকে পুলিচ আছে তেওঁ যিদিনাখন হিমন্ত বিশ্ব শৰ্মাই জিৰণি ল'বৰ কাৰণে জেগা নাপাব। সেইকাৰণে আমি কৈছো আমি অহাকালিৰ পৰা প্ৰত্যেক জিলাই জিলাই আমি এই প্ৰতিবাদ কাৰ্যসূচী আমি আৰম্ভ কৰিম আৰু প্ৰত্যেক ষ্টেটে আমি তেওঁৰ এগেইনষ্টে এফআইআৰ দি আমি CBI এনকুৱাৰী ডিমাণ্ড কৰিম। আৰু আজিৰ পৰা মুখ্যমন্ত্ৰীক কৈছো, আপুনি লাভ নাপাইছে আমি নাজানো, উত্তৰাখণ্ডত নিৰ্বাচনৰ বৈতৰণ সোনিয়া গান্ধীৰ সতীত্বৰ ওপৰত আপুনি প্ৰশ্ন কৰিছিল, আপুনি এবাৰ ভুল কৰা নাই মহিলাক কৈ, পাৰে প্ৰতি আপুনি মহিলাৰ ওপৰত আপুনি সোনিয়া গান্ধীৰ সতীত্বত ৰাহুল গান্ধীৰ পিতৃ কোন DNA টেষ্ট কৰিব লাগিব বুলি কৈছিল। গতিকে মুখ্যমন্ত্ৰীক কৈছো বহুত হ'ল, আৰু মহিলাক ৰঙা চকু নেদেখুৱাব আৰু মহিলাক অসন্মানিত নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছো। আৰু আজিৰ পৰা আমি প্ৰত্যেকে নিজৰ নিজৰ ষ্টেটত গৈ আমি নিজৰ নিজৰ ষ্টেটত প্ৰত্যেকে গৈ আমি প্ৰতিবাদ কাৰ্যসূচী কৰিম আৰু নিজৰ নিজৰ ষ্টেট ওমেন কমিশ্যনত সকলোৱে কেছ ৰেজিষ্টাৰ কৰিব। গতিকে আপোনালোক সাংবাদিক বন্ধুসকল, আপোনালোকৰো মাতৃ আছে, ভগ্নী আছে, বিবাহিতসকলৰ আপোনালোকৰ নিজৰ পত্নী আছে, সকলোৰে সন্মানৰ ক্ষেত্ৰত ৰাজনীতিৰ ঊৰ্ধত এই বিষয়টোক সকলোৱে প্ৰতিবাদ কৰা উচিত বুলি মই ভাবি অসমৰ
প্ৰতিজন মই জনসাধাৰণৰ ওচৰত আহ্বান জনাইছো যে মুখ্যমন্ত্ৰী আজি বিশ্ব দৰবাৰত ভাৰ্জিনিটি ভাৰ্চেছ জব স্কেম আমি আজিলৈকে মোৰ 52 বছৰত মই ক'তো শুনা নাই। বিশ্ব দৰবাৰত অসমৰ মহিলাই সতীত্ব বন্ধকত দি চাকৰি কৰে বুলি কৈ যি অপমানিত কৰিলে প্ৰত্যেকে এই কথাটোৰ প্ৰতিবাদ কৰা উচিত। আৰু যিসকল ৰিটায়াৰ হৈছে, যিসকলে এতিয়াও মুখ্যমন্ত্ৰীৰ কুৱে বাৱে সচিবালয়ত কাম কৰি আছে, যিসকল অংগনবাড়ী আশা কৰ্মী, যিসকল চাকৰিয়াল আছে, মই আপোনালোকক কৈছো স্বাভিমান আৰু আত্মসন্মানতকৈ মুখ্যমন্ত্ৰীৰ সমৰ্থক হৈ থকাটো ডাঙৰ কথা নহয়। স্বাভিমান আৰু আত্মসন্মান ৰক্ষাৰ অৰ্থে প্ৰতিগৰাকী 2001ৰ পৰা 15লৈকে চাকৰি পোৱা মহিলাই নহয়, আজিও যিসকলে অৰুণোদয় বা আঁচনিৰ পিছত দৌৰি আছে, এইজন হিমন্ত বিশ্ব শৰ্মাই মহিলাক যি তুচ্ছ তাচ্ছিল্য কৰি বুঢ়া আঙুলি দেখুৱাই ঠাট্টা মস্কৰেৰে অসন্মানিত কৰি চৰিত্ৰহীনা সজালে প্ৰত্যেকে এই কথাটোক বিৰোধিতা কৰাৰ উচিত। আৰু মুখ্যমন্ত্ৰীক কৈছো, তেওঁ কৈছে মই কি ফাল্টু মানুহ নেকি মই ক্ষমা খুজিবলৈ। মই মুখ্যমন্ত্ৰীক কৈছো কোনো সন্মান থকা মানুহে এনেকুৱা ফাল্টু কথা নকয়। এই ফাল্টু কথা কোৱাৰ কাৰণে তেওঁ প্ৰমাণ কৰি দিলে যে মুখ্যমন্ত্ৰীয়ে অকপতে কৈ দিলে যে মই ফাল্টু মানুহ নেকি। আমি মুখ্যমন্ত্ৰী ফাল্টু হোৱাটো বিচৰা নাই, মুখ্যমন্ত্ৰী ক্ষমা কৰা খোজাটো বিচাৰিছো। আৰু আমি নেশ্যনেল ওমেন কমিশ্যনৰ জৰিয়তে ৰেজিষ্টাৰ কেছৰ জৰিয়তে CBI এনকোৱাৰী কৰা বিচাৰিছো। এই কথাখিনি সাংবাদিক বন্ধুৰ জৰিয়তে অসমৰ একেবাৰে গাঁৱৰ স্তৰলৈকে লৈ যাব বিচাৰিছো যে মহিলাসকলে অন্তত আত্মসন্মানত যে এই মুখ্যমন্ত্ৰীজনে নিজৰ নিৰ্বাচনী ৰাজনৈতিক হাতিয়াৰ হিচাপে মহিলাক অসন্মানিত কৰিছে, এই কথাটো আত্মসন্মানৰ ক্ষেত্ৰত সকলোৱে উপলব্ধি কৰা ভাল বুলি মই অনুৰোধ জনাই আজি আমি এই সংবাদ মেল ইমানতে সমাপ্ত কৰিছো। ধন্যবাদ।